থাকে আৰু এই ফটোখনকে বুকুত চাপতি মই এই চকীখনত বহি থাকোঁ। তেওঁ মৃত্যুৰ আগে মোৰ পৰা অকণমান চকু পানী বিচাৰিছিল জানা দেৱেন্না। চকু পানীয়ে তেওঁৰ বদনাম মূৰক ধুৱাই নিয়াটো বিচাৰিছিল। এই চকীখনত বহি বহি মই সেই কামটোকে কৰি থাকোঁ। চকু পানী পৰি পৰি এই ফটোখন কিমান চাফা হৈছে চোৱাচোন। এই এজন মানুহ যিয়ে মোৰ অন্তৰৰ পবিত্ৰতাখিনি বুজি পাইছিল, মোৰ লগত সুখী দম্পতি হোৱাৰ সপোন দেখিছিল। আজিকালি অকলে অকলে বহি থাকিলে ময়ো সেই সপোনবোৰকে দেখি থাকোঁ জানা। মাজে মাজে এই ফটোখনলৈ চাই চাই মই চিঞৰি উঠোঁ। আৰু কিছুদিন তুমি জীয়াই নাথাকিলা কিয়? অকলে অকলে জীয়াই থাকিবলৈ বৰ কষ্ট হয় জানা, বৰ কষ্ট হয়। সিদিনাখন মই গুচি আহিলোঁ, কিন্তু পাহাৰবোৰৰ গাত খুন্দা খাই খাই বহু দূৰলৈ ভাঙি আহিছিল মেঘালীৰ গানবোৰ। তাই এতিয়া লগত কাৰোবাক বিচাৰিছে। অকলে অকলে জীৱনটো কটাবলৈ বৰ কষ্ট হৈছে তাই, কিন্তু তাইৰ সেই কষ্ট কোনেও কেতিয়াও নেদেখে, লুকুৱাই ৰাখে। যেনেকৈ পোহৰ